1,00,000তকৈ অধিক পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। ইয়াত অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ বা যিকোনো গাঁৱৰ কেণ্ডিডেট আবেদন কৰিব পাৰিব। কেণ্ডিডেটৰ যদি এতিয়ালৈকে কোনো ধৰণৰ জবৰ অভিজ্ঞতা নাই, মানে ফ্ৰেছাৰ কেণ্ডিডেট, তথাপিও আবেদন কৰিব পাৰিব। আৰু এটা গুড নিউজ দিব বিচাৰিছোঁ। গুড নিউজটো হ'ল অনলাইন ফৰ্ম ফিল আপৰ সময়ত কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে। ফ্ৰী অফ কষ্টত অনলাইন আবেদন কৰিব পাৰিব। ঘৰতে বহি নিজৰ মোবাইলত অনলাইন ফ্ৰীতে এপ্লাই কৰিব পাৰিব। যদি কেণ্ডিডেট মিনিমাম মেট্ৰিক পাছ বা 12 পাছ বা BA BCom BSc পাছ কৰিছে বা ITI বা ডিপ্ল'মা কোৰ্চ কমপ্লিট কৰিছে, তেতিয়াহ'লে আবেদন কৰিব পাৰিব। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব পোষ্টৰ সম্পূৰ্ণ তথ্য। এতিয়া জনাই দিয়া হ'ব পোষ্টৰ ডিটেইলছ। প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ জৰিয়তে 1,25,000তকৈ অধিক ইণ্টাৰ্ণশ্বিপ পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। 500 কোম্পানীৰ লগত টাই আপ হৈছে, য'ত 1,25,000তকৈ অধিক ইণ্টাৰ্ণশ্বিপৰ পোষ্ট আছে। ইয়াতে কৈছে যে 12 মাহৰ সময়সীমা, মানে 1 বছৰ ইণ্টাৰ্ণশ্বিপৰ ট্ৰেইনিং হ'ব। টোটেল ভাৰতবৰ্ষত 500টা অৰ্থাৎ 500 কোম্পানীৰ লগত টাই আপ আছে। প্ৰত্যেক মাহত পাব 5,000কৈ। যেতিয়া ইণ্টাৰ্ণশ্বিপ কৰিব তেতিয়া প্ৰত্যেক মাহত 5,000কৈ পাব। তাৰপিছত এডিশ্যনেল অৰ্থাৎ অতিৰিক্ত আৰু এটা এছিষ্টেণ্ট দিব, সেইটো হ'ল 6,000। যেতিয়া ইণ্টাৰ্ণশ্বিপত জইন হ'ব তেতিয়া লগ 6,000 পাব। তাৰপিছত প্ৰত্যেক মাহত 5,000কৈ পাব। এই 5,000ৰ ভিতৰত 4,500 চৰকাৰে দিব আৰু 500 পাৰ মান্থ কোম্পানীৰ ফালৰ পৰা দিব। য'ত মানে ইণ্টাৰ্ণশ্বিপ কৰিব, যিটো কোম্পানীৰ চিলেকশ্যন হ'ব সেই সময়ত কোম্পানী 500 পাৰ মান্থ দিব আৰু 4,500 চৰকাৰে, ভাৰত চৰকাৰে কেণ্ডিডেটক দিব। এই এমাউণ্টটো কেণ্ডিডেটৰ নিজৰ একাউণ্টত পাব। কেণ্ডিডেটৰ যিটো বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক আছে, সেই একাউণ্টত এই এমাউণ্টটো লাভ কৰিব। আবেদন কৰিবলৈ কেণ্ডিডেটৰ মেট্ৰিক পাছ কৰা হ'ব লাগিব বা 12 পাছ কৰা হ'ব লাগিব। যদি কেণ্ডিডেট আৰ্টছ, ছায়েন্স বা কমাৰ্চৰ পৰা যদি 12 পাছ কৰিছে, তথাপিও আবেদন কৰিব পাৰিব। ITI, পলিটেকনিক বা যিকোনো ধৰণৰ ডিপ্ল'মা কোৰ্চ কৰিছে বা গ্ৰেজুৱেট কোৰ্চ কমপ্লিট কৰিছে, তেতিয়াহ'লে আবেদন কৰিব পাৰিব। বৰ্তমান অনলাইন ফৰ্ম ফিল আপ চলি আছে। এই সুবিধা লাভ কৰিবলৈ এতিয়া অনলাইন ঘৰতে বহি এই ফৰ্ম ফিল আপ কৰিব পাৰিব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি ফৰ্ম ফিল আপ কৰক। বৰ্তমান ফৰ্ম ফিল আপৰ লিংক এক্টিভ আছে। আৰু যদি কিবা নতুন আপডেট আহি যায় তেতিয়াহ'লে অতি সোনকালে ভিডিঅ'ৰ জৰিয়তে জনাই দিব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক।